মই আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। আৰু আজি চাদৰ মেখেলা পিন্ধি আছোঁ। আপোনালোকে গম পাইছে চাগে ক'ৰবাত যাবলৈ লৈছোঁ নামঘৰলৈ। হয়, আমি ঢেকীয়াখোৱা নামঘৰলৈ যাবলৈ লৈছোঁ আৰু যাব আমাৰ এইগৰাকী পখিলা যাব লগত। আমি দুজনী যাবলৈ লৈছোঁ, কিন্তু ৰ'দটো চাব দিয়ে কেনেকুৱা, এই পচন্দৰ ৰ'দ। এতিয়া যাবলৈ লৈছোঁ, মানে ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু ইমানেই লৰালৰি হ'ল ন। তাৰপিছত বা পাৰ্লাৰ পালোহি, পাৰ্লাৰতে দুজনী লগ খালোহি। তাৰপিছত এতিয়া দুয়োগৰাকী যাব লৈছোঁ। মই তাক দেখি ষ্টাইল দেখা লাগিছে, তাইক নে মোক লৈছোঁ। ৰ'ব দে, মানুহ আহিছিলে মানে সেইকাৰণে লাজ লাগিলে, সেইকাৰণে ভিতৰত আহি পালোহি। আৰু নামঘৰলৈ যোৱাৰ আগতে আপোনালোকক বস্তা দেখাইছোঁ ৰ'ব দেই। আমাৰ এইগৰাকীয়ে গণেশ পূজা পাতিছে আজি, মানে গণেশ পূজাও হয়। গণেশ পূজা কৰি ল'লে আমিও যাম বাৰু পিছত আহি আকৌ। এতিয়া বুনিয়া লগৰ নিগনি এক দি দে, প্ৰথমতে দি দে, তেতিয়াহ'লে আশীৰ্বাদ দিব। জয় গণেশা। বিয়া হ'বলৈ এতিয়া লাডু চাডু খাই ল'লোঁ। গণেশ পূজা পাতিছিলে একেবাৰে খাই ল'লোঁ। এতিয়া যাবলৈ লৈছোঁ। আৰু ইয়াত বা এগৰাকী আছে, আৰু এগৰাকী মানে বা ষ্টুডেণ্ট হয়, কিন্তু মোৰ লগৰে হয়। ওলাই যায় হয় নহয়। সেইদিনাখন ভিডিঅ'টোত কৈছে মোক নেদেখুৱালে, সেইকাৰণে ভালকৈ দেখাই দিছোঁ। এতিয়া যাওঁ, বাই বাই। আপোনালোকক ৰাস্তাত চাগে ব্লগ নবনাম চাগে দেই, মানে বহুত গৰম যে, এইবোৰ ঢাকি মেলি পূৰা যাব লাগিব। তেন্তে আপোনালোকক ডাইৰেক্ট যদি নামঘৰ লগ পাম তেতিয়াহ'লে একো দেখা নাই। আপোনালোকে চাগে দেখিব চাগে, কিন্তু মই এতিয়া ৰ'দৰ পোহৰত একো দেখা নাই। ইয়াত দুজনী যাব ৰেডি হৈ গ'লোঁ। স্কুটিত যাম, আৰু স্কুটি চলাব আমাৰ ৰাখি বাইদেৱে। আমি এতিয়া আহি পাই গ'লোহি, আৰু এইফালে চাকি লৈ লৈছোঁ জ্বলাবৰ কাৰণে, আৰু শৰাই এখনো দিম ভাবিছোঁ। তাৰ কাৰণে যিখিনি সামগ্ৰী প্ৰয়োজন হয় সেইখিনিও লৈ লৈছোঁ। শৰাইখন দিলোঁগৈ, আৰু এতিয়া চাকি জ্বলোৱা স্থানলৈ আহিছোঁ। চাকি কেইগছ জ্বলাই লওঁগৈ। চাকি জ্বলালোঁ, আৰু এতিয়া নামঘৰৰ ভিতৰলৈ আহিছোঁ সেৱা জনাবলৈ। এতিয়া প্ৰসাদৰ কাৰণে মানে শৰাই দিছিলোঁ ন, প্ৰসাদৰ কাৰণে লাইন পাতি আছোঁ। অৱশেষত ইমান দূৰৰ পৰা লাইন পাতি আহি ওচৰ পাই গৈছোঁহি, আৰু এতিয়া প্ৰসাদটো লৈ লওঁ।
নামঘৰৰ পৰা ঘৰলৈ বুলি আহিছোঁ আৰু মানে গৰমত এই পকাখন যে ৰাস্তাটো পুৰা একদম গৰম হৈ আছে একদম পোৱা সেইকাৰণে আমাৰ এইগৰাকী মাতে ওলোৱা নাই আহি আছে এতিয়া পুৰা মা উৰু ৰাস্তাটো ঠকঠককৈ নিছে আহি পাই গ'লো ফাইনেলি এনেকুৱা গৰম ভিতৰলৈ সোমাই লওঁ অৱস্থা বেয়া হৈছে ফেনখন দে এতিয়া আহি পাই গ'লোহি আৰু ইমান বেছি গৰম পৰিছে নহয় গৰমতে অৱস্থা বেয়া হৈছে সেইকাৰণে ল'ৰালৰিকেইটাই ড্ৰেছটো চেঞ্জ কৰি লওঁগৈ তাৰপিছত চেঞ্জ কৰাৰ পিছত আপোনালোকক আকৌ লগ পাইছোঁ মানে এফালে যাম এতিয়া ভিডিঅ'টো ইমানতে শেষ হৈ যোৱা নাই সেইকাৰণে ভিডিঅ'টো আগলৈ চাই থাকিব আৰু ক'ত যাওঁ ভিডিঅ'টো আগলৈ চাই দিব তেতিয়া গৈ হ'ব তেন্তে ড্ৰেছটো চেঞ্জ কৰি লওঁগৈ এয়া ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ এতিয়া যোৰহাটলৈ যাম ক'ত যাওঁ বহুত দেখাই থাকিম বাৰু তাকে যাওঁ ভিডিঅ'টো আগলৈ চাই থাকিব ষ্টাইল মেইন ইয়াতে গণেশ পূজা পাতিছিলে আমি গোটেইকেইজনীয়ে সেৱা কৰি ল'লোঁ আৰু এতিয়া নিৰ্মালি খাব লৈছোঁ এতিয়া ৰাখী আৰু মই দুইজনী খাব আহিলোঁ আৰু খানা অৰ্ডাৰ কৰি এতিয়া দুইজনী খানা অহাৰ অপেক্ষাত বহি আছোঁ তাকে অকণমান বোলো ভিডিঅ' কৰি লওঁ ফাইনেলি আমাৰ খানা আহি গ'ল আৰু এতিয়া খাবহে লাগে আৰু খাই মেলি আপোনালোকক লগ পাই আছোঁ দেই প্ৰথমতে খাই লওঁ তাৰ পাছত আপোনালোকক লগ পাম আৰু আজি ইয়াৰ খানাত আছে দেখিছে আপোনালোকে কি আছে আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ ৰ'ব এইফালে আছে খানা আৰু এইফালে চাওক ইমান ধুনীয়া এটা ভিউ আৰু এতিয়া আমি এই ভিউটো এনজয় কৰি কৰি পুৰা খাই লওঁ আৰু এইফালে চুপো আছে 2000 years later খানা খতম আৰু পেকিঙো কৰি ল'লোঁ আৰু আমাৰ এইগৰাকীয়ে খাই মেলি উঠিবই পৰা নাই এতিয়া ঘৰমুৰা হৈছোঁ আৰু আজি ব্লগটো ইমানতে শেষ কৰি দিছোঁ আপোনালোকৰ যদি এই অকণমানি ব্লগটো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই দিয়া ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব আৰু লাষ্টত কেইখনমান ফটো লগাই দিছোঁ তেন্তে আজিলৈ আহোঁ সকলো হেপী থাকক বাই বাই